Welcome back to my YouTube channel Dhonpoti Vlog. So finally guys, মই আপোনালোকৰ মাজত এটা খুব সাধাৰণ সিম্পল এটা ভিডিও আপোনালোকৰ মাজত লৈ আহিলো। তো ফাইনালি গাইস মানে এই যে আমাৰ বাহৰ ইগলা থক আমাৰ বাহৰ থোপ বৰ্তমান 13টা থোপ আমি মাৰি ফেলাইছো। ইয়েস মাৰি ফেলাইছো। তো কেইদিনমান পিছত জিচিপি আনিব বুলি কৈছে। তো আলোচনা কৰিছো এইটো। তো জিচিপি আনি পিছত এই বাহৰ ইগলা আপোনালোকৰ চাওক এইবিলাক বাহটো থোপ আছে। তো এইবিলাক থোপ মানে উঠাই দি বেলেগ খেতি কৰিম বুলি ভাবিছোঁ। সো খেতি কি কৰোঁ এইটো পিছত আমি আপোনালোকক ভিডিঅ' দেখাই দিম, ভিডিঅ' এটা কৰি বনাই দিম দেখাই দিম। তো কি খেতি কৰিলে ভাল হ'ব মানে সেইটো অলপমান চিন্তা কৰিব লাগিব আৰু কি কৰা যায়। আৰু এই কেইদিন যে ভিডিঅ' দিব পৰা নাই তো এইবিলাকে কাম কৰি আছোঁ। চাওক বাহৰ জংঘল মানে ঠিক আৰু বাহৰ মানে বাহ কাটিছে তেওঁলোকৰ চোৱা চিতা বা এটা বাহ কোনোবাই লৈ যায় নেকি তো সেইবিলাকৰ চোৱা চিতা কৰিব লাগে। তো বহুত মানে সেই আৰু তো এইবিলাক চোৱা চিতা কৰিলোঁ। তো বহুত কৰি বাহ মানে কালি লোৱা শেষ হৈ গৈছে। তো মই বিচাৰি চাওক ফটো উঠিছোঁ কেইটামান। তো এই চাওক বাহবিলাক তো আৰু বাহৰ ভিতৰতে সঁচাকৈ মানে প্ৰথম এই বেপাৰীটো মোৰ লগ পাই ভাল লাগিছে। বাহৰ ভিতৰতো মানে ছুপাৰ বুলেট এনেকুৱা ধৰণৰো বাহ আছে। মানে এইটো আপোনাৰ মোটা লৈ এটা হেৰি থাকে কিমান ইঞ্চি মোটা হয় কিমান ইঞ্চি কি হয় মানে সেই লেভেল লৈ এটা নাম দিয়া হয় ছুপাৰ ডিলাক্স এল্টো মানে কি কয় সঁচাকৈ মানে ভাল লাগিছে দিয়ক। মানে বাহৰ পৰা বাহ কাটিব আহি বহুত বস্তু জানিছোঁ আৰু কি বহুত কথাই বহুত মানে কেৱল বাহৰ নহয় আৰু বহুত কিবা কিবি জানিছোঁ। তো বেপাৰীটো মোৰ লগত বহুত চিনাকি বহুত বন্ধুত্ব হৈ গৈছে, মোৰ ফ্ৰেণ্ডৰ দৰে হৈ গৈছে আৰু ক'ব গ'লে। তো বহুত ভাল লাগিছে। আৰু সেই বাহটো এই বাহবিলাকত বোলে হেৰিত যাব ইউপি মানে চাওক ৰ'ব মানে যেনেকৈ ডাঙৰ ঠাইত আৰু জানি আমি সকলোৱে জানো যে বাঁহেদি মানে পেপাৰ তৈয়াৰ কৰা হয়। আৰু এই প্ৰথম যিটো এই মানে এইটো মানে যিটো আৰম্ভ কৰিছে যন্ত্ৰটো এইটো চাইনা দেশৰ পৰা। সঁচাকৈ চীনে কিন্তু বহুত কিবা কিবি কৰে দেই সঁচাকৈ বহুত মই মানে আচৰিত লাগে। চাওক আপুনি ভাবি চাওক মানে কিছুমান অদ্ভুত বস্তু মই বনাই দিয়ে কিন্তু মানে বনাই আৰু কি ভাল লাগে কিন্তু আৰু সেই চাইনা বস্তুবিলাক সেনেকৈ আৰু তো বাঁহেদি আমি সকলোৱে জানো পেপাৰ বনাই যিটো আমি লিখোঁ তো সেইটো বনাই আৰু কিছুমান বাঁহত ঘৰুৱা কামত। তো এইবিলাক যে আমি এইবিলাক যে বাঁহ দিছোঁ মানে একদম ঢালাই বুলি কয়। তো এই বাঁহবিলাক যাব ইউপিত মানে ইয়াৰ কাৰণে মানে চাইজ বেলেগ ইয়াক এইটো চাইজ এই মানে বেলেগ ট্ৰেক্টৰ দি তাৰপৰা ডাম্পাৰ ট্ৰাকে দি লৈ যাব বহুত দূৰ ঠাইত। তো কি ক'ম আৰু এটা বস্তু মই বেছি বাঢ়ি গৈছে মই দেখা পাইছোঁ। চ' এইটো হৈছে মানুহে ইউটিউব চেনেল খোলাটো মানে ঘৰে ঘৰে আজিকালি কিবা কিবি চেনেল খুলি থাকে কিবা কিবি ভিডিঅ' বনাই থাকে। চ' মই এটা কথাই ক'ম যে ইউটিউব মানে ভিডিঅ' বনাওক কি কৰক আপত্তি নাই, কিন্তু ইউটিউবত কেতিয়াও টকাৰ কাৰণে নাই বা ভাবিছে যে মানে চেনেল খুলিম টকা ইনকাম কৰিম বা হেৰি কৰিম। চ' ভাই এইটো আশা বন্ধ কৰক। য়েছ টকা পাব পাৰে বহুত কষ্ট বহুত মানে আমি কওঁ না মানে আমাৰ এটা ঘৰুৱা ৰক্ত পানী কৰি দিব লাগিব ইমানে কষ্ট কৰিব লাগিব মূৰৰ ঘম ভৰিত পেলাব লাগিব ইমানে কষ্ট কৰি ইউটিউবত টকা পোৱাটো সম্ভৱ বুলি ভাবোঁ। চ' এনেই যে দুদিন ভিডিঅ' বনাম বা এনেকুৱা আপুনি পাব পাৰে। এটা হঠাৎকৈ ভিডিঅ' এটা ভাইৰেল গ'ল মেছেজ ইয়াৰ পৰা অলপ চলপ টকা পাব পাৰে তাৰপিছত কি কৰিব। চ' ইউটিউবত টকা পোৱাটো ইমান সহজ নহয়। প্লিজ চাওক ব্লগ চেনেলটো খুলিছোঁ মোৰ এটা লাইভ ৰেকৰ্ডিং। য়েছ মই আজি ইয়াৰ পৰা যে মই বহি ভিডিঅ' বনাই আছোঁ না। চ' আজি মোৰ যদি মানে মই যদি ভাবোঁ যে মোৰ নাতি পুতি ল'ৰা ছোৱালীলৈকে এই ভিডিঅ'টো মই চাব পাৰিম মই কেনেকুৱা আছিলোঁ মই দেখাত কেনেকুৱা আছিলোঁ আপোনাৰ চাব মন যায় নাই আপোনাৰ দেউতা এই ধৰি লওক 15-16 বছৰত কেনেকুৱা আছিল চাব ইচ্ছা কৰে নাই। চ' ইচ্ছা কৰে আৰু কিছুমান ক'ত ঘূৰিবলৈ যাওঁ এনেই ধুনীয়া ঠাইত ঘূৰিব যাওঁৱেই ক'ত ধুনীয়া ঠাইত। তো সেইবিলাক বস্তু ৰেকৰ্ড কৰিবৰ কাৰণে বা কোনো এটা বস্তু ইয়াৰ কিবা এটা আছে এই বস্তুটো বহুত ধুনীয়া এটা বস্তু ওলাইছে ইয়াৰ কাৰণে এই চেনেলটো খোলাৰ